হেল্ল' এভৰিৱান, আজি দেখিছেনে মই মিৰ্জাত থকা এম বজাৰত আহিছিলোঁ আৰু এম বজাৰখনৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আজি বহুতেই বতৰ বেয়া আছিলে, বতাহ বৰষুণ আছিলে, তথাপিও বজাৰত আহিলোঁ বিহুৰ কাৰণে। বিহুৰ আৰু মুঠতে নামতহে দুটামানহে বস্তু ল'ম, কাৰণ প্ৰত্যেক মাহতে বস্তু কিনা যায় যেতিয়া বিহু বুলি আৰু। তো আপোনালোককো দেখাইছোঁ, আপোনালোকে হয়তো চাগে নিশ্চয় সকলোৱে বজাৰ কৰিছে নহয় জানো। আৰু মোৰ বজাৰখিনি মই আপোনালোকক দেখাম, কিন্তু তাৰ আগত এম বজাৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকে চাওকচোন আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব। আপোনালোকেও আহিবচোন, এতিয়া বিহুৰ কাৰণে বহুত অফাৰ দি আছে, খুবেই ভাল লাগিব। ওচৰতে বিশালো আছিলে, কিন্তু বতাহ বৰষুণৰ কাৰণে মই বিশালত যাব নোৱাৰিলোঁ, এম বজাৰৰ পৰাই লৈ আহিলোঁ। এতিয়া মোৰ বস্তুখিনি লোৱা হ'ল, তো আহি মই ঘৰো পালোহি আৰু কি কি বস্তু লৈছোঁ আপোনালোকক এতিয়া দেখাম। এয়া দেখিছেনে, ফাৰ্ষ্টতে মই দেখাইছোঁ টি চাৰ্ট আৰু এটা পেণ্টি, আৰু এইটো দেখিছেনে টি চাৰ্ট মই দুটা আনিছোঁ, আৰু গেঞ্জিও মই দুটা আনিছোঁ, বাপেকলে আৰু পিতেকলে বুলি। আৰু প্লাজো দুটা আনিছোঁ। এইবিলাক মানে কি আৰু ঘৰতে লাগি থকা বস্তু কাৰণে ল'বলগীয়া হোৱাৰ কাৰণে লৈছোঁ। স্পৰ্টিঙো মই দুটা আনিছোঁ, হাত কটা। হাফ পেণ্ট আনিছোঁ দুটা। এই হাত কটা স্পৰ্টিংকেইটাত গৰমত পিন্ধি খুবেই ভাল লাগিব, সেইকাৰণে মই লৈ দিলোঁ ল'ৰাৰ কাৰণে। আৰু কি লৈছোঁ দেখিছেনে, নেল পলিচ লৈছোঁ তিনিটা। তো মোৰ ভিডিঅ'টো ইমানেই ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব, বাই।